আজি হৈছে 2026 চনৰ প্ৰথমটো দিন, জানুৱাৰী মাহৰ 1 তাৰিখ। পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বছৰটোৰ যিহেতু প্ৰথমটো দিন, সেইবাবে ভাবিলোঁ এবাৰ ভগৱানৰ ওচৰৰ পৰা অহা যাওক আৰু সেইটো কাৰণে ৰাতিপুৱাই গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ বাবু আৰু মই এয়া দীৰ্ঘেশ্বৰী মন্দিৰলৈ বুলি ওলাই আহিলোঁ। মন্দিৰটো খুবেই ধুনীয়া হয়। মই পাছে আগতে অহা নাই, আজি প্ৰথম আহিছোঁ এই মন্দিৰটোলৈ। মেইন মন্দিৰটো অকণমান ওপৰত আছে আৰু তাৰ বাবে এনেকৈ চিৰি দিয়া হৈছে, চিৰিৰে উঠি যাব লাগে ওপৰত আৰু উঠি যাওঁতে সৰু সুৰা কেইটামান আৰু মন্দিৰ মাজতে পাই যায়, তাতে সকলোৱে চাকি বন্তি জ্বলাই আছে। ময়ো প্ৰাৰ্থনা কৰি এয়া মেইন মন্দিৰটোলৈ ওপৰলৈ উঠি গৈ আছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই 2026 চনটোৱে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে, সকলোৰে জীৱনবোৰ যাতে ভাল হয়, সতেজ কৰি তোলে মনবোৰ, সকলোৱে ভাল ভাল কাম কৰি আগুৱাই যাব পাৰোঁ, তাকে কামনা কৰিছোঁ। আৰু আহি আমি মেইন মন্দিৰভাগ পালোহি। খুবেই ধুনীয়া মন্দিৰটো আৰু পাহাৰৰ ওপৰত হয়, পৰিৱেশটো দেখিবলৈ খুবেই ভাল লগা আৰু খুব চাফা আচলতে। লেতেৰা মই তেনেকৈ ক'তো দেখা নাপালোঁ, খুব চাফা হৈ আছে, ধুনীয়াকৈ চাফা কৰি ৰাখিছে, ভাল লাগিছে। আৰু আপোনালোকেও যদি কোনোবা অহা নাই আহিব, খুব ধুনীয়া মন্দিৰভাগ। আৰু মন্দিৰটো আছে নৰ্থ গুৱাহাটীত। নৰ্থ গুৱাহাটী অহাৰ পাছত খুব ধুনীয়াকৈ আপোনালোকে লোকেশ্যন মাৰিব দীৰ্ঘেশ্বৰী মন্দিৰ বুলি, আহি পাই যাবহি। তাৰপাছত আমি অকণমান তললৈ নামি আহি এনেকৈ ফটো ভিডিঅ' কেইটামান কৰি ল'লোঁ, খুব ধুনীয়া ধুনীয়া কেইখনমান ফটো উঠিলোঁ। তাৰপিছত এয়া দেখিছেনে কি হয়, বনবগৰী। মই খুব ভাল পাওঁ খাই, এয়া পেকেট লৈ গাড়ীত বহি বহি খাই আছোঁ। আৰু মই অকলে অকলে খাই থকা নাই দেই, এয়া ভাইটি দেখিছে নাই, সি পপকৰ্ণ খাই আছে একদম গান শুনি শুনি। সকলোকে ইংৰাজী নৱবৰ্ষৰ আকৌ এবাৰ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই।